Hello viewers, welcome back to the channel. এই চেনেলটোত প্ৰথমবাৰৰ বাবে মই অসমীয়াত ব্লগ কৰি আছোঁ। ইয়াৰ আগতে মই বেংগলীত ব্লগ ভিডিঅ' বনাই আছিলোঁ আৰু মই যেহেতু অসমত থাকোঁ সেইবাবে মই ভাবি লৈছোঁ যে এই চেনেলটোৰ মাধ্যমেৰে মই অসমীয়াতে ব্লগ ভিডিঅ' বনাম। কিয়নো মই অসমীয়াত থাকোঁ আৰু মই অসমীয়া বুলিয়ে নিজকে পৰিচয় দিওঁ আৰু সেইবাবে মই ভাবি লৈছোঁ কতো মই ভুল কৰি আছোঁ বেংগলীত ব্লগ ভিডিঅ' বনাই মই অসমত থাকি অসমীয়াতে ব্লগ ভিডিঅ' বনাব লাগে বুলি মই নিজে ভাবি লৈছোঁ আৰু সেইবাবে নতুন বছৰত নতুনকৈ মই আৰম্ভ কৰিছোঁ এই চেনেলটোৰ মাধ্যমেৰে মই অসমীয়াত ব্লগ ভিডিঅ' দিবলৈ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক সহযোগ কৰিব আৰু আমাৰ অসমখন এনেকুৱা এখন ৰাজ্য য'ত নানা জনজাতিৰে ভৰি পৰি আছে আৰু তাৰ মাজতে বেংগলীও এটা গোষ্ঠী হয় আৰু বেংগলী আমি ঘৰত কথা পাতোঁ যদিও আমি অফিচ আদালত য'তে নাযাওঁ কিয় আমি অসমীয়াতে কথা পাতোঁ। এনেকৈ আমি এখন দোকানত গ'লেও আমি অসমীয়াতে কথা পাতোঁ। আনকি আমি এতিয়া বহি আছোঁ মোৰ দেউতাৰ এখন সৰু দোকানত আৰু ইয়াতো কিন্তু সকলো ধৰণৰ কাষ্টমাৰ আহে আৰু আমি ইয়াতে বেছিভাগ কথাই অসমীয়াতে কওঁ, যদিও কেতিয়াবা কিছুমান ট্ৰাইবেল মানুহ আহিলে সিহঁতৰ ভাষা তেওঁলোকৰ ভাষা আমি বুজি নাপাওঁ আৰু তেতিয়া আমি হয়তো হিন্দী বা বেলেগ ভাষা ক'ব লাগে। তো আজি 31st নাইট, তো এতিয়া আমি সৰুকৈ এটা পিকনিক পাতিছোঁ ঘৰতে, মই মোৰ ভাই বোৱাৰী আৰু মোৰ হাজবেণ্ডে আৰু মোৰ ভাইটি বাহিৰত থাকে। লাহে লাহে এই ব্লগ ভিডিঅ'ৰ মাধ্যমত সকলো কথাই গম পাব আৰু এজন দুজনকৈ সকলোৰ লগতে পৰিচয় কৰাই দিম। আজি খালি মই মোৰ চেনেলটোৰ ইন্ট্ৰডিউচ আপোনালোকৰ লগত কৰিলোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগ কৰিব মোৰ লগত আৰু ভাল লাগিলে মোৰ ভিডিঅ'বোৰ চাই তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লাইক কৰি যাব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি অলপমান নাচি আছোঁ আৰু আমাৰ এই যে দেখিছে ল'ৰা ছোৱালী দুটা, এই ছোৱালীজনী হৈছে মোৰ ছোৱালী আৰু ল'ৰাজন হৈছে মোৰ ভাইটিৰ ল'ৰা। এই যে ল'ৰা এজন দেখিছে সৰু এজন ল'ৰা, এই ল'ৰাজন হৈছে মোৰ ভাইটিৰ ল'ৰা আৰু এই যে ক্ষীণকৈ ছোৱালীজনী নাচি আছে সেইজন হৈছে মোৰ ভাই বোৱাৰী আৰু এই যে নাচি আছোঁ এইজন হ'লোঁ মই যিয়ে ব্লগটো বনাই আছোঁ আৰু যিয়ে শ্বুট কৰি আছে তেওঁ হৈছে মোৰ হাজবেণ্ড। অলপ আগতে যে দোকানত বহি থকা দেখিছিলে সেইটো হৈছে মোৰ হাজবেণ্ড আৰু মই, আৰু তাৰ আগতে একেবাৰে ভিডিঅ'ৰ প্ৰথমতে দেখিছিলে যে সেইটো হৈছে মোৰ মাৰ মা, তাৰমানে মোৰ হ'ল মোৰ আইতা আৰু মোৰ ছোৱালীয়ে খেলি আছিলে দোকানত। সেইখন হৈছে মোৰ দেউতাৰ দোকান আৰু মই বিয়া হৈছে মোৰ ওচৰতে, মানে মোৰ মাৰ ঘৰৰ পৰা 10 কিলোমিটাৰ্ছ এনেকুৱা ডিষ্টেঞ্চ হ'ব, কিন্তু মই ঘৰতে থাকোঁ কাৰণ মোৰ ভাইটি কৰ্মসূত্ৰত বাহিৰত থাকে আৰু মোৰ ভাইটি ডিফেন্সত কাম কৰে আৰু সেইবাবে মই ঘৰতে থাকোঁ কাৰণ ঘৰত আৰু মা দেউতাক চাবলগীয়া তেনেকুৱা কোনো নাই। আৰু মোৰ হাজবেণ্ডসকল হৈছে তেওঁলোকে 3 ভায়েক আৰু তেওঁলোকৰ ঘৰটো ইমানেই সৰু যে তাতে 3 ভায়েক একেলগে থকাটো কোনোমতে পচিবল নহয়। আমি বিয়াৰ পিছত বহুদিন ভাড়াতে আছিলোঁ। পিছত যেতিয়া মোৰ মাইনাটো মই যেতিয়া প্ৰেগনেণ্ট আছিলোঁ তেতিয়া মোৰ মায়ে কৈছিলে যে ইয়াতে গুচি আহ বুলি, কিয়নো তাতে মোৰ বহুত প্ৰব্লেম হৈছিলে। আৰু আজিৰ দিনাখন হৈছে আমাৰ ইয়াতে সাপ্তাহিক বজাৰ, হাট বজাৰ, তো আমি অলপমান শাক পাচলি ল'বলৈ হাটত আহিছোঁ। এইবোৰ যে দেখিছে এইবোৰ আদা, আমাৰ পাহাৰীয়া আদা, আৰু ইয়াতে দেখিছে নহয় বগৰী বুলি কয়, আৰু এইবোৰ আলু পিঁয়াজ। তো বলক আজি ভিডিঅ'